हेलो फ्रेंड्स अस्सलामु आलाइकुम কি খবৰ আপোনালোকৰ আশা কৰিছো সকলো ভালে আছে ৰুমানাস কিচেন এণ্ড ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু এয়া দেখিছেনে আমাৰ কলিজাৰ টুকুৰাটো খাৰ পাইছে কেটা বজাত দেখিছে 4টা 7ত ৰাতিপুৱাৰ 4টা 7ত সি খাৰ পাই খেলি আছে মানে আমি যেহেতু ৰমজান মাহ সেহেৰি খাব উঠিছিলো আৰু হিও আমাৰ আমি খাৰ পোৱাৰ আগতে হিয়ে উঠি যায় মানে এলাৰ্মৰ দৰকাৰে নাই হিয়ে এটা এলাৰ্ম আৰু সেহেৰিতে খোৱা হল আৰু হি অলপ দেৰি খেলিলে আমি শুই দিলো আৰু নেক্সট দিনাখন কামত লাগি গৈছো যেহেতু মই ভিডিও এটা দিছিলো যে ঘৰত কাম চলি আছিল আগফালৰ ৰুম প্লাষ্টাৰ কৰা হৈছে আৰু আগফালৰ ৰুমটো প্লাষ্টাৰৰ লগতে পিছফালৰ ৰুমটো অকমান সিজিল কৰি ললো এইবোৰ দেখিছেনে খাল খলনি কৰি দিলো বিছনাখনৰ জায়গা চেঞ্জ কৰিলো ফ্ৰিজৰ জায়গাত গডৰেজটো আনিলো আৰু ফ্ৰিজৰ জায়গাটো অকন খলনি কৰি আমাৰ বিছনাৰ কাষতে লৈ গলো আৰু এটো হৈছে ভিতৰৰ ৰুম এটো কমপ্লিট হৈ গল আৰু আগফালৰ ৰুমটো কৰি থকা হৈছিল হেয়াও মই অকমান দেখুৱাইছো এইবোৰ দেখিছেনে কৰি থকা হৈছিল এইবাৰ ৰমজান মাহত ঘৰৰ কাম লগোৱা হৈছে কাৰণে অকন মানুহ ফ্ৰী পোৱা নাই মানে কামটো লাগি দিবলৈ হয় অকমান হেল্প কৰিবলগীয়া হয় আকৌ ইফতাৰৰ সময় হৈ যায় আৰু হেয়াই আৰু দিনটো এনেকৈ পাৰ হয় কানি কাপোৰখিনি তুলি আনিলো আৰু মই পাপৰ বনাইছিলো ৰেচিপি ভিডিওটো দিম বাৰু আপোনালোকে চাব দেই ময়দাৰে পাপৰ বনাইছিলো মই আৰু ইফতাৰৰ সময় হৈ গল যেহেতু মই আহি গলো পাকঘৰলৈ মানুহজনে কাম কৰি আছে আৰু মই পাকঘৰত ইফতাৰ বনোৱাত লাগিলো আজি ইফতাৰত ৰুটি বনাম বুলি ভাবিছো সেই কাৰণে মই ইফালে জিলিমিলি শাক কাটি লৈছো লগতে সৰু সৰু আলু গুটি সেইখিনি কাটি পেলাই মই ভাজিখন পাতি দিছো বুট বইল হ'বলৈ দিলো ইফালে ডিম গিটাও মই বইল হ'বলৈ দিছো দুজন মানুহ যেহেতু দুটা ডিম বইল কৰিছো আৰু মোৰ ইফতাৰ বনাই ৰেডি হৈ গৈছে যেহেতু সময় বহুত কম থাকে ন আৰু ইটো হিটো কৰি থাকোতে সময়বোৰ পাৰ হৈ যায় আৰু এয়া দেখিছেনে মই কাস্টাৰ্ড দি পেলাই সেৱৈ বনাইছিলো সেৱৈ কাস্টাৰ্ড মই ৰেচিপিটো দিছো বাৰু আগতীয়াকৈ আপোনালোকে চালে নে নাই জনাবচোন যদি চাইছে তেন্তে প্লিজ কমেন্ট কৰি জনাব আৰু মই ইফতাৰ ৰেডি কৰিছো সকলোবোৰ আজানৰ সময় হৈছিল এফালে টুকমা তিয়াই থৈছিলো টুকমা আৰু চেনি দি পেলাই অকন ঠাণ্ডা পানী আৰু আজান দিলে মই ইফতাৰ কৰিব লৈছো ইফতাৰ কৰাৰ পিছত দেহাটো যে একদম মানে এনাৰ্জি নাথাকে এনেকুৱা লাগে যে শুই বাগৰি দিম নেকি অকমান ৰেষ্ট লৈ ললো তাৰ পিছত উঠি পেলাই চাহকন বনালো যেহেতু চাহকন নেখালে ভাল নালাগে গোটেই দিনটো খাবলৈকে নাপাও সেইকাৰণে উঠি চাহকন বনালো আৰু এইফালে পোলাও বুট এইবোৰ দি পেলাই আলু চপ চাহ খাইছিলো মোৰ ডেইলি ব্যস্ততা জীৱনৰ অকমান মই ভিডিও কৰি পেলাই আপোনালোকৰ লগত স্মৃতি হিচাপে শেয়াৰ কৰিছো নিজৰ কাৰণেও শেয়াৰ কৰিছো কেতিয়াবা যাতে চাব পাৰো তেন্তে আপোনালোকে ভিডিওটো যদি চাই ভাল পাইছে প্লিজ কমেন্ট কৰি জনাব ভাল লাগিলে লাইক এটা দি দিব আৰু যদি নতুন কোনোবা আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব আৰু শেষলৈকে ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছো বাই বাই